কলিয়াবৰ চামগুৰি সংমণ্ডলৰ অন্তৰ্গত চামগুৰি উত্তোলন কেন্দ্ৰৰ আমি পানী যোগান ধৰি থকা দেখাবলৈ চেষ্টা কৰিছোঁ। এইটো আমাৰ মূল নলাইদি আহি গেটৰ পৰা আমাৰ শাখা ৰাইট সোঁ শাখা আৰু বাওঁ শাখাইদি পানী আমি কৃষকৰ মাজলৈ পথাৰলৈ দিবলৈ চেষ্টা কৰিছোঁ। মুঠ 90 বিঘা মাটিত আমাৰ কৃষক ৰাইজে খেতি কৰিবলৈ সক্ষম হৈছে। এইবাৰ জলসিঞ্চন বিভাগৰ এটাই উদ্দেশ্য, কৃষকৰ ৰাইজত মুখত হাঁহি বিৰঙোৱাৰ উদ্দেশ্যে আমি চেষ্টা কৰিছোঁ আৰু আগলৈও আমি চেষ্টা কৰি যাম। এইখন আমাৰ চামগুৰি উত্তোলন কেন্দ্ৰৰ পৰা উপকৃত পথাৰ। পৰ্যাপ্ত পৰিমাণে আমি পানী যোগান ধৰাৰ চেষ্টা অব্যাহত ৰাখিছোঁ। আপুনি এইবাৰ আমাৰ চামগুৰি উত্তোলন কেন্দ্ৰৰ অন্তৰ্গত এই পথাৰত বড়ো খেতি কৰিছে নেকি? কেইবিঘা লগাইছে আপুনি? আপুনি পানী ঠিকেই পাই আছেনে? আমাৰ যেনেদৰে আপোনালোকক পানীৰ প্ৰয়োজন তেনেকৈ আমাৰ জলসিঞ্চন বিভাগৰ পৰা পানী দিবলৈ আমি সক্ষম হৈছোঁনে আপোনালোকক? হয়, আপোনালোকৰ মুখত হাঁহি বিৰঙোৱাই আমাৰ উদ্দেশ্য আৰু আপোনালোকে সদায় খেতি কৰি যাওক। আমি চেষ্টা কৰিম আপোনালোকক সহায় কৰাৰ। ধন্যবাদ। চৰকাৰো পাইছোঁ ভালেই। হয়।